Hey guys, আকৌ এটি নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আজি এটি ৰেচিপি লৈ আহিছো, কি বনাই আছো চাই থাকক ভিডিওটি শেষলৈকে। আৰু মোৰ ৰেচিপিটো হৈছে হাঁহৰ মাংস। তো আজি হাঁহৰ মাংস বনাম, কেনেকৈ বনাম আপোনালোকে চাই থাকক। আৰু আপোনালোকে চবে জানো হাঁহৰ মাংস খাই ভালেই পায়। এয়া পিঁয়াজ আৰু এয়া আলু কাটি লৈছোঁ, এয়া জিৰা, এয়া আদা নহৰু জিৰা বটি লৈছোঁ। আৰু এতিয়া এয়া পেষ্ট মই মিক্সিত বটি লৈছোঁ পিঁয়াজে। আৰু এতিয়া চাই থাকক ভিডিঅ'টি। তো এয়া তেল দি দিলোঁ। আমাৰ থনমনি, আমাৰ য়াংকি, তেল গৰম হৈছে। আৰু এতিয়া দি দিম পিঁয়াজ, লগতে অকণমান জিৰাও দি দিছোঁ, শুকান জিৰা। আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ম। কমেও 2 মিনিটমান মই পিঁয়াজখিনি ভাজি লৈছোঁ। আৰু ইয়াৰ পিছত মই পেষ্ট বটি দিছিলোঁ, এয়া দি দিলোঁ। পিঁয়াজখিনি দি দিলোঁ। মই যিখিনি পিঁয়াজ মিক্সিত বটি থৈছিলোঁ সেইখিনি পিঁয়াজ দি দিলোঁ। আৰু ইয়াৰ পিছত দিম আদা ৰহুন। আৰু তেল কমকৈ দিছোঁ কাৰণ হাঁহৰ মাংস তেল দিলোঁ আদা ৰহুন। এনেকৈ অকণমান সময় ভাজি থাকিম। আৰু এতিয়া দিম মিৰ্চি পাউডাৰ, লগা হ'লে ভাল লাগে, কিবা এটা কালাৰটো আহি যায়। আৰু লগতে অলপ মিট মছলাও দি দিছোঁ। অকণমান এয়া গৰম পানী